চব্জি এয়া কঁঠালখিনি মই ভালদৰে কাটি সিজাই লৈছোঁ এইখিনি মই ৰেডি কৰিছোঁ এতিয়া মই ভালদৰে কাটি ল'ম আৰু আপোনালোকে ভিডিঅ'টো চাই যাব আৰু ভিডিঅ'টো শেষলৈ চাব পিঁয়াজ নহৰুখিনি এতিয়া ভালদৰে কাটি ল'ম ভালদৰে লাৰি কিনে ৰাখি দিম মোৰ দালিখিনি হৈ গ'ল আৰু এইফালে বহাই দিছোঁ মই ভাত বনাম ভাতো হৈ আছে কালাৰটো ধুনীয়া হৈছে খাবলৈ টেষ্টি হ'ব ধুনীয়া হৈছে দেখিবলৈ খাবলৈও ধুনীয়া হৈছে নিশ্চয় কড়াইটো গৰম কৰিছোঁ আৰু মই তেজপাত আৰু নৰসিংহৰ পাত দি দিছিলোঁ আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে দি দিলোঁ ভালদৰে ভাজি ল'ম এতিয়া নহৰু পিঁয়াজখিনি নহৰু আদা দি দিম মোৰ ভাজি ভালদৰে হৈ গ'ল এতিয়া মই বিলাহী দি দিম ইয়াতে ভালদৰে মিক্স কৰি লওঁ ৰঙা পৰালৈকে ভালদৰে ভাজিব নহ'লে পিঁয়াজৰ কেঁচা কেঁচা গন্ধটো ওলাই থাকিব ভজা হৈ গ'ল ভালদৰে নিমখ দি দিলোঁ আৰু হালধিও দি দিম একেবাৰে ভালদৰে মিক্স কৰি ল'লোঁ এতিয়া মই অলপ চিলি পাউডাৰ দি দিলোঁ আৰু ধনিয়া গুড়িও দি দিলোঁ মই এইখিনি ভালদৰে মিক্স কৰি লওঁ আৰু মই কঁঠালখিনি সিজাই লৈছিলোঁ আগতে ভালদৰে সিজাই থৈ দিছিলোঁ এবাৰ ইয়াতে দি দিওঁ একেবাৰে ধুনীয়াকৈ সিজাই লৈছিলোঁ দি দিলোঁ মোৰ কেমেৰাটো এখন হাতেদি ধৰি আছোঁ এখন হাতেদি ভালদৰে লাৰি আছোঁ সেইকাৰণে অলপ কপি কপি উঠি আহিছে মই ষ্টেণ্ড লোৱা নাই এতিয়ালৈকে চাই যাব ভিডিঅ'টো আৰু আপোনালোকে কেনেকৈ বনায় ক'বচোন আৰু মই এতিয়া গৰম মছলা দি দিলোঁ হৈ আহিছে আৰু হ'ব আৰু বেছি টাইম নাই মোৰ হৈ গ'ল কঁঠালৰ তৰকাৰী কালাৰটো ধুনীয়া হৈছে কিন্তু কেমেৰাত কালাৰটো বগা বগা আহিছে আৰু মোৰ ভাজিও হৈ গ'ল আৰু লগত জনাবচোন আপোনালোকে কেনেকুৱা লাগে মই ৰেডি কৰি লৈছোঁ এয়া চালাড বনাইছিলোঁ আৰু এয়া কঁঠালৰ তৰকাৰী আৰু এয়া বাদাম আলু আৰু বিনৰ মিক্স ভাজি বনাইছিলোঁ আৰু দালি খাবলৈ ভালেই হৈছে বহুত আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব শেষত ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে